সপোনত ব্ৰত ৰখা বা ব্ৰত ভাঙা কি অৰ্থ হয়? নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক মোৰ চেনেললৈ স্বাগতম জনালোঁ। বন্ধু বান্ধৱীসকল, আজিৰ এই সপোনৰ ভিডিঅ'টিত আমি জানিম সপোনত ব্ৰত ৰখা বা ব্ৰত ভাঙা কেনেকুৱা সপোন হয়, অৰ্থাৎ ভালনে বেয়া, শুভনে অশুভ, সকাৰাত্মক নে নকাৰাত্মক বা কি কথাৰ সূচক হয় তাৰে বিষয়ে আজি আমি এই ভিডিঅ'টিত জানিম। বন্ধু বান্ধৱীসকল, সপোনত ব্ৰত ৰখা বা ব্ৰত ভাঙা অৰ্থ জনাৰ আগতে যদি আপোনালোকে মোৰ চেনেললৈ নতুন হয় তেন্তে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি তাৰে ওচৰত থকা নটিফিকেশ্যনৰ বেলখন প্ৰেছ কৰি অল কৰি থৈ দিব, যাতে মই আগলৈ এনেকুৱা সপোনৰ বিষয়ে ভিডিঅ' আনিলে আপোনালোকে প্ৰথমতে নটিফিকেশ্যন পাই যায়। আৰু যদি আপোনালোকক মোৰ এই ভিডিঅ'টি ভাল লাগে তেন্তে এটা লাইক কৰিব, লগতে বন্ধুবৰ্গলৈ শ্বেয়াৰ কৰিব। আহক তেন্তে বন্ধু বান্ধৱীসকল, এতিয়া আমি জানো সপোনত ব্ৰত ৰখা বা ব্ৰত ভাঙা কেনেকুৱা সপোন হয়। বন্ধু বান্ধৱীসকল, সপোনত ব্ৰত ৰখা বহুত ভাল তথা শুভ সপোন মনা হৈছে। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি এই সপোন যদি কোনোবা মহিলাই দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে তেওঁৰ মনৰ যি আশা আছে সেই আশাবোৰ পূৰ্ণ হ'ব, লগতে তেওঁৰ জীৱনত যিবোৰ সমস্যা চলি আছে সেই সমস্যাবোৰৰ সমাধান হ'ব। আৰু ইয়াৰ ঠিক বিপৰীতে যদি সপোনত যদি দেখে যে তেওঁ ব্ৰত কৰিছিল কিন্তু ব্ৰত আধাতেই ভাঙি গ'ল, তেন্তে এই সপোনটো বেয়া সপোন মনা হৈছে। স্বপ্ন জ্যোতিষ শাস্ত্ৰ অনুসাৰে যদি এই সপোন যদি কোনোবা মহিলাই দেখে তেন্তে এই সপোনে এইটোৱে সংকেত কৰে যে তেওঁ যি কাৰ্য কৰি আছে বা কিবা কাৰ্য কৰিবলৈ ওলাইছে সেই কাৰ্য তেওঁ অসফলতা প্ৰাপ্ত হ'ব, লগতে তেওঁৰ জীৱনত তেওঁৰ ধনহানি হ'ব। এই সপোনে এইটোৱে সংকেত কৰে বা এই সপোনৰ এইটোৱে অৰ্থ হয়।